গুড মৰ্ণিং এভৰিৱান। আজি হৈছে জগদ্ধাত্ৰী পূজাৰ মহাসপ্তমী। আজি ভিডিঅ'টো ৰাতিপুৱা বাবাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এতিয়া সময় হৈছে 9টা 9:30 ভিতৰত এনেকুৱা। পূজা যিহেতু ঘৰৰ ওচৰতে, বাবা খুৰাকৰ লগত এনেকৈ পুতুক পাতাককৈ গৈয়ে আছে। আৰু আমি কিন্তু আজি পূজাত নাযাওঁ, কাৰণ আজি যিহেতু প্ৰথম পূজা নহয়, আজি দ্বিতীয় পূজা। তথাপিতো আজি আমি নাযাওঁ, আৰু আলহী অতিথিও আছে ঘৰত, গতিকে আজি নাযাওঁ। আৰু আপোনালোকে কোনোবাই যদি আমাৰ আঠগাঁৱৰ জগদ্ধাত্ৰী পূজা চাব অহা নাই এতিয়ালৈ, এবাৰ চাব আহিবচোন। খুবেই ভাল লাগে, প্ৰতি বছৰে ভাল হয়, এইবাৰো ভাল হৈছে। ডেক'ৰেশ্যন খুব ধুনীয়া কৰে, আহিব পাৰে। এয়া হৈছে আমাৰ জেঠীমা, দেউতাৰ ফালৰ জেঠীমা। জেঠীমা ৰাতিপুৱা আহিছে, ৰাতিপুৱা ভাত পানী খালে। এয়া দুপৰীয়াৰ কাৰণে চব্জি কাটি আছে। মই বোলে অকলে কিমান কৰিম, সেইকাৰণে জেঠীমাই বোলে মোক হেল্প কৰি দিয়ে। আৰু যিহেতু বয়সস্থ মানুহ, বেলেগনো কি কাম কৰিব দিম, সেইকাৰণে চব্জিখিনি অৱশ্যে ময়ে কাটিম বুলি আনিছিলোঁ, কিন্তু জেঠীমা কাটি দিয়ে বোলে। দিনত তেনেকৈ ভিডিঅ' কৰা নহ'ল, যিহেতু কামত বহুত ব্যস্ত আছিলোঁ। একেবাৰে গধূলি আমাৰ মানে ঘৰৰ মন্দিৰত চাকি দিব আহিলোঁ। জগদ্ধাত্ৰী পূজাৰ কেইদিন কি হয়, আমাৰ বাটত এনেকৈ চাকি দি মানে বাটটো অকণমান পোহৰাই তোলা হয়। বেছি নিদিওঁ, 4 ঘৰে চাকি দিম। আৰু এনেও পূজাৰ সময়ত মানে চাকি দিলে অকণমান বাটটো পোহৰ হৈ থাকিলে ভাল লাগে। এনেও পূজাৰ লাইটিং কৰাই আছে বাৰু, মই আপোনালোকক দেখুৱাম বাৰু। এতিয়া মন্দিৰত তেনেকৈ প্ৰথমতে চাকি দি ল'লোঁ, তাৰপিছত মই দেখুৱাই আছোঁ। এয়া বাটত দেখিব পাৰিছে, মই অলৰেডি চাকি দিয়া হৈ গ'ল। আৰু ইয়াতে এনেকৈ লাইটো ফিটিং কৰিছে, মই এবাৰ বাটৰ পৰা দেখুৱাই দিছোঁ। এয়া এনেকৈ আছে। ইয়াৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আমাৰ ঘৰৰ পৰা ধৰি লওক 5-6 ঘৰমান পাৰ হৈয়ে এনেকৈ পূজা হয়। ইয়াৰ পাছত বাবাও আহিল। বাবাৰ অকণমান চৰ্দি হৈ আছে, যিহেতু সি আহিলে, আঠগাঁৱত আহিলে মানে কি দিন ৰাতি চিন নাই, এনেকৈ ঘূৰিয়ে ফুৰে। ঘূৰি মানে বেলেগত নাযায়, এনেকৈ চোতালতে ঘূৰি ফুৰে। গতিকে তাৰ অকণমান চৰ্দি লাগিছে। আৰু অলপ বাৰাণ্ডাত লাইটিং কৰিছোঁ, এইটো ভাইটিয়ে লগাই দিছে বাৰু। সি মানে বৰ ভাল পায় এইবিলাক কৰিলে, সেইকাৰণে। এইফালে আকৌ মই ৰাতিৰ কাৰণে দালি এইফালে বহাই দিছোঁ। আলহীও আছে যিহেতু, আৰু এইফালে জেঠীমা, মাহী এনেকৈ আলু কাটি আছে। এইফালে আকৌ মই মুগৰ দাইল তিয়াই থ'ম, মানে বটা বটিবৰ কাৰণে। এইটো মুগৰ দাইলে। আচলতে কি হয়, যিহেতু এইকেইদিন আমাৰ পূজা চলি আছে, মাছ মাংস খোৱা নাই, আৰু গতিকে আমি এনেকৈ মুগৰ দাইলৰ বটা বা পিটিকা বা কিবা ভাজি চব্জি এনেকৈ খাইছোঁ। কিন্তু পিঁয়াজ নহৰু খাই আছোঁ বাৰু। তাৰপিছতে কি হ'ল, এই দালি এনেকৈ খাওঁতে মানে পৰি গ'ল। তো আকৌ এইখিনি অকণমান মচুৰ দাইলো দি পেলাই এনেকৈ তিয়াই থৈছোঁ। এইখিনি আমি বটা বটিম। এইফালে মোৰ বটাও হৈ গ'ল, আৰু আনফালে মোৰ দালিও হৈ গ'ল। আৰু এইফালে মই এতিয়া মিক্সাৰ ভাজি বনাই আছোঁ। বিন, কবি, আলু এনেকৈ। এইফালে ভাতো হৈ গ'ল। এইফালে আকৌ পনীৰো আনিলে, মানে ভাইটি আনিলে। আমাৰ মানে আলহী আহিছে, গণেশ্বৰৰ দাদা আহিছে, দেউতাৰ ভাগিন হয়। আজি যিহেতু প্ৰথম আহিছে, আগতে আহিছিলে, কিন্তু আমাৰ বিয়াৰ পিছৰ পৰা অহা নাছিল, আৰু আজি প্ৰথম আহিছে। তাতে আকৌ ৰাতি থকাকৈ আহিছে। যিহেতু মাছ মাংস নচলে এইকেইদিন, গতিকে ভাবিলোঁ সুদা ভাত খুৱাব অলপ বেয়াও লাগে, সেইটো কাৰণে পনীৰে আনি খোৱালোঁ। আমি আচলতে পনীৰ যদি ঘৰৰ মানুহে খাওঁ, তেতিয়া আমি এনেকৈ পনীৰটো নাভাজোঁ, এনেকৈ মানে ডাইৰেক্ট এনেকৈ দি দিওঁ আঞ্জাত। কিন্তু যিহেতু আলহী আহিলে কিছুমানে অকণমান নাভাজিলে বেয়া পায়, সেইটো কাৰণে আলহী আহিলে তাৰমানে এনেকৈ ভাজি লোৱা যায়। আনফালে আকৌ পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী এনেকৈ কাটি থৈছোঁ। এইখিনি মই ভাজিম, ভাজি পেলাই মানে মিক্সিত পেষ্ট কৰি লৈ সেনেকৈ ডাইৰেক্ট বনাই দিম। আৰু সেয়া মই সেনেকৈ পেষ্ট বনাই এনেকৈ কেৰাহীত ভাজি লৈছোঁ। তাৰে অকণমান পিছত আৰু মই এনেকৈ পনীৰটো বনোৱা হৈয়ে যাব আৰু।
এইফালে আকৌ মই বেঙেনা আলু পিটিকা খাব মন গ'ল সেইটো কাৰণে ইয়াতে পিঁয়াজ ভাজি লৈছোঁ এইখিনি পিঁয়াজটো কেঁচাই দিয়াতকৈ এনেকৈ ভাজি ল'লে বেছি মানে সোৱাদ লাগে এনেকৈ কোনোবা খাই ভাল পায়নে জনাবচোন তো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই